ব্যক্তি হত্যা করিনি বাসা। যদিও এই মোর হল কোনো অতীত তথাপিতো আজি মই পিতৃ হত্যা কৰিবই বাধ্য। আর বাপু কি জানিব পারলে পিতার অপরাধ কি? অপরাধ? তোমার অপরাধ? অপরাধর গৰাকী হৈ তুমি আজি মোক প্ৰশ্ন কৰিছা তোমাৰ অপৰাধ কি? জানিব বিচাৰো বাছা কি দুঃখত দণ্ডিত আছে ভয়। তোমার অপরাধ তুমি আজি সমগ্র রাজকুল ধ্বংসৰ পথলৈ ঠেলি দিছা। বহু বিবাহৰ অধিকাৰী হৈ সৃষ্টিৰ ওপৰত তুমি কি নিক্ষেপ কৰিব খুজিছা? শান্তিময়ী সংসাৰত বহু বিবাহেৰে তুমি অগণি জ্বলাইছা। মায়াৰে বন্ধন সন্নাসিত কৰি সৃষ্টিৰ পথত বাধা দিছা পিতা। এই অপরাধৰ বাবে তুমি দায়ী হইনে নহয়? আজি যদি মোৰ শিৰ আৰক্ষ জনায়ে অতিনিৰ হিংসাত ভগ্নিষ্ঠে পাহৰি সৃষ্টি ধ্বংস কৰিব খোজে তেতিয়া কোৱা তাৰ প্ৰতিকাৰ তুমি কৰিবা নে নকৰা? কৃষ্ণৰ বহু বিবাহ সৃষ্টি ৰক্ষাৰ বাবে কিন্তু আজি সৃষ্টি ধ্বংস হোৱাৰ উপক্ৰম হৈছে পিতা। পাৰা যদি ইয়াৰ উপায় চিন্তা কৰা। চোৱা চোৱা তোমাৰ বহু বিবাহৰ কি পৰিণাম। ক্ৰোধত প্ৰলয়ৰ অগ্নি জ্বলিছে, সৃষ্টি ধ্বংস হ'ব লাগিছে। পাৰা যদি ইয়াৰ উপায় চিন্তা কৰা নতো তুমি মৃত্যুদণ্ড ল'বলৈ সাজু হোৱা। মোক হত্যা কৰিব খোজে হত্যা কৰ। কাজী কৃষ্ণৰ বহু বিবাহে ভবিষ্যত বহু বিবাহৰ ভেতি চকু অন্ধ জগতে ভক্তি সংসারে কেবল যন্ত্রণাদায়ক। ঘোড়া পিতা ভৰতৰ জিলাত বা সমৰস্যক লৈ জননী আৰু মাঝিৰ মাজত ভীষণ তৰ্কবাদ হ'ব লাগিছে। পিতা জননী কয় এই অস্ত্ৰপূৰ্ণ কৃষ্ণ আৰু মাহী